নমস্কাৰ, মই যোৰহাট ভগামুখৰ ৰূপান্তৰ। মোৰ মোবাইলৰ স্ক্ৰীণত যে এগৰাকী বাইদেউক দেখা পাইছে, সেই বাইদেউগৰাকীৰ ঘৰ বিহপুৰীয়াৰ কেন্দুগুৰিত। বাইদেউক মই আচলতে কিয় দেখাইছোঁ মোৰ মোবাইলৰ স্ক্ৰীণত? হয়, বাইদেউৰ বহুত প্ৰতিভা আছে। আচলতে কিনো প্ৰতিভা আছে? হয়, এটা নহয়, দুটা নহয়, তিনিটা নহয়, চাৰিটা নহয়, ৪,০০০ৰো অধিক বাইদেৱে নিজৰ সৃষ্টিৰাজিৰে লিখি উলিয়ালে। আৰু তাৰোপৰি বাইদেউৰ ভালেমান কেইখন কিতাপো লিখি আছে আৰু কেইখনমান কিতাপ ওলায়ো গ'ল। বিয়াতে আচলতে সমাজৰ লগত দৌৰি ফুৰা মানুহ, সমাজ ভাল পোৱা মানুহ, আৰু ময়ো তেনেকুৱা মানুহেই বিচাৰিছোঁ আৰু তেনেকুৱা মানুহকে আচলতে মই লগ পাইছোঁ। বিৰাট ভাল লাগিছে বাইদেউ আপোনাক। আৰু বাইদেউৰ এই কিতাপ পত্ৰবিলাক যেতিয়া মোৰ ওচৰলৈ আহিব, মই আনিম, তেতিয়া আপোনালোকৰ মাজত মই অকণমান হ'লেও পাঠ কৰি শুনাম কবিতা। আপোনালোকে কেনেকুৱা পালে অকণমান মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি অকণমান মোকো উৎসাহ দিবলৈ নাপাহৰিব। বাইদেউ সদায় ভালে থাকক, বাইদেউ সদায় কুশলে থাকক। ইয়াৰ উপৰিও বাইদেউৰ ভৱিষ্যত জীৱন আৰু ন উদ্যমেৰে, ন সাহসেৰে ৰাইজৰ মৰম পাই বাইদেউৰ ভৱিষ্যত জীৱন উজ্জ্বল আৰু কামনা কৰিলোঁ মই। শেষতনো কি ক'ম, বাইদেৱে ভালেমান কেইখন নাটকো লিখিছে, বাইদেৱে ভালেমান সাধুকথাৰ পুথিও লিখিছে। মুঠতে বাইদেউ আপুনি আগুৱাই যাওক। শেষত মই যোৰহাট ভগামুখৰ ৰূপান্তৰে মই কৈছোঁৱেই, যেতিয়া এইবিলাক কিতাপ পত্ৰ আহিব, মোৰ ওচৰ পাবহি, তেতিয়া মই প্ৰচাৰ কৰি যাম মোৰ এই ভিডিঅ'ৰ মাধ্যমেৰে। আপোনালোকে মাথো মৰম দিব, চেনেহ দিব, আশীৰ্বাদ দিব। মই আগতে কৈছোঁ, আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ চেনেহ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। তেতিয়াহে মই নতুন নতুন উদ্যমেৰে, নতুন নতুন সাহসেৰে, নতুন নতুন সুন্দৰ সুন্দৰ পৰিকল্পনাৰে আৰু ভৱিষ্যত দিশত এই সামাজিক ক্ষেত্ৰত মই নিশ্চয় আপোনালোকৰ মৰম পালে আগুৱাই যাব পাৰিম। শেষতনো কি ক'ম, মই যোৰহাট ভগামুখৰ ৰূপান্তৰে আপোনালোকৰ মাজৰ পৰা এই শুভ আবেলি সময়ত, শুভ মুহূৰ্তত, শুভ ক্ষণত আপোনালোকৰ মাজত আপোনালোকৰ চৰণ কমলত সেৱা জনাই মই বিদায় মাগিছোঁ। ধন্যবাদ।